হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেক টক আছাম। আপোনালোক সকলোৱে যোৱা দুদিনমানত নিশ্চয় শুনিছে এমাজন প্ৰাইমৰ বিষয়ে। হয়তো নিউজ পেপাৰত এড দেখিছে, নহ'লে ইণ্টাৰনেটত দেখিছে, আৰু নিশ্চয়কৈ আপোনালোকে জানে এমাজন কি হয়। কিন্তু এই এমাজন প্ৰাইম হয় কি? ইয়াৰ মেম্বাৰ হ'লে কি লাভ হ'ব? 2 মাহৰ যি ফ্ৰী ট্ৰায়েল দি আছে সেইটো কি হয়? আপোনালোকে এই ভিডিঅ'টো চাই থাকক, এই সকলোবোৰ উত্তৰ পাব আপোনালোকে ইয়াতে। যেতিয়াই আপুনি এমাজন ইণ্ডিয়াৰ ছাইটটো অ'পেন কৰিব, প্ৰথমতে আপোনাৰ চকুত পৰিব এমাজন প্ৰাইমৰ এখন বেনাৰ, য'ত লিখা আছে ইন্ট্ৰডিউচিং এমাজন প্ৰাইম, আনলিমিটেড ফ্ৰী 1 ডে আৰু 2 ডে ডেলিভাৰী। আপুনি যদি সেই বেনাৰখনত বা ৰাইট ছাইডে ওপৰত থকা ট্ৰাই প্ৰাইমত ক্লিক কৰে, তাৰ পিছত জইন প্ৰাইমত ক্লিক কৰে, আপুনি দেখিবলৈ পাব এমাজন প্ৰাইমৰ ষ্টাৰ্ট ইউৰ 60 ডে ফ্ৰী ট্ৰায়েল। ইয়াত ক্লিক কৰি আপুনি এমাজন প্ৰাইমৰ মেম্বাৰ হ'ব পাৰে আৰু 60 দিনৰ বাবে ফ্ৰী সুবিধা লাভ কৰিব পাৰিব। এতিয়া প্ৰশ্ন হৈছে, আপুনি এই 60 দিনৰ ফ্ৰী ট্ৰায়েল ল'লে বা এমাজন প্ৰাইম ছাবস্ক্ৰাইব কৰিলে আপুনি কি কি সুবিধা লাভ কৰিব? আপুনি এই অফাৰত 499 টকাৰ বিনিময়ত লাভ কৰিব এবছৰৰ ফ্ৰী ছাবস্ক্ৰিপশ্যনৰ সুবিধা। ট্ৰায়েল লোৱাৰ অৰ্থ এইটো নহয় যে আপুনি ইয়াৰ মেম্বাৰ হ'বই লাগিব। 60 দিন পিছত আপোনাৰ পচন্দ অনুসাৰে আপুনি এমাজন প্ৰাইমৰ সেৱা গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। আহক এতিয়া ইয়াৰ সুবিধাসমূহ কি কি তাক এবাৰ চাই লওঁ। 1 নম্বৰতে হ'ল এনজয় আনলিমিটেড ফ্ৰী ফাষ্ট ডেলিভাৰী। ইয়াৰ ফলত আপুনি লাভ কৰিব 1 ডে ডেলিভাৰী বা 2 ডে ডেলিভাৰী, একেবাৰে ফ্ৰী আনলিমিটেড বছৰৰ যিকোনো সময়তে যিমানবাৰে আপুনি অৰ্ডাৰ নকৰক কিয় এমাজনৰ পৰা। আৰু এই সুবিধাটো গ্ৰহণৰ ফলত আপোনাৰ অৰ্ডাৰৰ কোনো মিনিমাম সীমাৰেখা নাথাকিব। আৰু আমাজনত যিবোৰ স্পেচিয়েল অফাৰ আহিব সেইবোৰ সাধাৰণ গ্ৰাহকতকৈ আপুনি 30 মিনিট আগতেই অংশগ্ৰহণ কৰাৰ সুবিধা পাব। আৰু 3 নম্বৰত আপুনি দেখিবলৈ পাব প্ৰাইম ভিডিঅ' ইজ কামিং। ইয়াৰ সুবিধা হ'ব এমাজনে বিভিন্ন ধৰণৰ ফিল্ম, টিভি শ্ব'সমূহ ইয়াৰ মেম্বাৰসমূহক ফ্ৰীতে অনলাইন চাব পৰা সুবিধা কৰি দিব। বাট এই সেৱা এতিয়াও আৰম্ভ হোৱা নাই ইণ্ডিয়াত। ফ্ৰেণ্ডছ, এইসমূহে আছিল এমাজন প্ৰাইমৰ সুবিধা। প্ৰথম 60 দিন ফ্ৰী, তাৰ পিছত বছৰি 499 টকাৰ ছাবস্ক্ৰিপশ্যন ফিজ। এতিয়া আপোনালোকে সিদ্ধান্ত লওক এই সুবিধা গ্ৰহণ কৰিবনে নাই। তেতিয়ালৈ মই লৈছোঁ বিদায়। চাই থাকিব টেক টক আছাম আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব।